14 Pro 6 month হৈছে আচ্ছা সময় 7 মাহ হৈছে এটো ইন্ডিয়ান ভেৰিয়েন্ট হয় এটো ব্যাটারি হেলথ কিমান হ'ব 95% 95% আপোনালোকে দেখিবলৈ পাইছে একদম ব্ৰেন্ড নিউ কন্ডিশন বন্ধুসকল স্বাগতম জনালো অন্য এটা নতুন ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিয়া নাছিলো আপোনালোকে নিশ্চয় পোৱা নাই ভিডিঅ' সো আজি মই এয়া মাইশা মোবাইল ষ্টৰত আহিছো আজি বহুত কিবা কিবি নতুন নতুন আহিছে 14 Pro Max 14 Pro আপোনালোক গোটেইখিনি আজি আপডেট দেখাম এয়া আপোনালোকে চাওক কিমানখিনি আছে ষ্টক আপোনালোকে চাওক না কিমান ষ্টক আছে চাওক কিমান ল'ব আপোনালোকে এন্ড্ৰইডৰ পৰা আইফোনৰ পৰা সকলোখিনি আছে আপোনালোক দেখাম এটা এটাকে আপোনালোকে চাই থাকক ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছো তো মজামিল ভাই আজি আপোনালোকে ক'ৰ পৰা দেখাব মোবাইল কি আহিছে নতুন আপডেট এন্ড্ৰইডৰ OnePlus বহুতখিনি ষ্টক আছে আচ্ছা এইখিনি OnePlus না হয় OnePlus আচ্ছা আচ্ছা OnePlus আছে নাথিং আছে Oppo Vivo আছে আইফোনতো ক'ব নালাগে আইফোনৰ একদম 6 ৰ পৰা আৰম্ভ কৰি 14 Pro Max লৈ আছে সব আছে না এই 14 Pro Max 14 Pro এতিয়া আমি ক'ৰ পৰা আৰম্ভ কৰিম এন্ড্ৰইড খিনি আগে চাই লওঁ নেকি পটাপট কি আছে এন্ড্ৰইড আইফোন ইন দেগা দিয়ক ঠিক আছে আমি একদম মানে ভালৰ পৰা আৰম্ভ কৰো এটো 14 Pro Max হয় আচ্ছা 128 GB আচ্ছা ইন্ডিয়ান ভেৰিয়েন্ট হয় হয় এটো আহিব 1,07,000 আচ্ছা এটো কিমান দিনৰ কেইমাহ হৈছে 6 মাহ হৈছে না ব্যাটাৰি আছে 97% আপোনালোকে দেখিবলৈ পাইছে 97% বেটাৰি আছে বিল বক্স সব পাব না বিল বক্স সব পাব আচ্ছা আচ্ছা নতুন হৈছে ওকে নেক্সট আহিব 14 Pro 6 month হৈছে আচ্ছা সময় 7 মাহ হৈছে এটো ইন্ডিয়ান ভেৰিয়েন্ট হয় এটো বেটাৰি হেলথ কিমান হ'ব ব্যাটাৰি 95% আপোনালোকে দেখিবলৈ পাইছে একদম ব্ৰেন্ড নিউ কন্ডিশন আৰু নেক্সট 13 আহিব 6 month old হয় 13 না 6 মান্থ হৈছে বিল বক্স সকলো পাব সব পাব এটো ইন্ডিয়ানে হয় বাহিৰৰ নহয় ষ্টক বেটাৰি হেলথ কিমান হ'ল 97% 97 বঢ়িয়া এটা IMA নম্বৰটো চেক কৰো আৰু কিমান দিন ওকে এটো আহিব 49,000 নেক্সট 13 আহিব ব্ল্যাক কালাৰ 84% আছে 84 বঢ়িয়া 45,000 কৰাই দিম এবাৰ 45,000 দেখিবলৈ পাইছে বন্ধুসকল একদম নতুন 45,000 তাৰ পিছত ৱাৰেণ্টি থাকিব মাইছাৰ পৰা থাকিব আপোনাৰ 15 দিনৰ গ্যাৰান্টি থাকিব 15 দিনৰ পৰা 25 দিনলৈ থাকে ঠিক আছে নেক্সট 13 আহিব 47,000 13 না 87% আছে বেটাৰি হেলথ ওকে তাৰ পিছত গ্ৰীন কালাৰ আহিব 48,000 এটো কিমান মডেল 13 না 13 পুৰা কালাৰ আছে সব কালাৰ কেটা পাব না ডিসপ্লে অৰিজিনাল আছে মই দেখুৱা নাই মানে প্ৰত্যেকটো দেখালে আপোনাৰ ভিডিওটো বহুত ডাঙৰ হৈ যাব তাৰ কাৰণে শৰ্টকাটত দেখাই আছো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে সব মডেলে পাব গোটেইখিনি পাব সবখিনি আমি এটো যে ইমান দেখাব নোৱাৰো বেটাৰি আমাৰ ভিডিওটো বহুত ডাঙৰ হৈ যায় 90% আছে 90% ওকে এটো 48,000 ত আহিব বঢ়িয়া তাৰ পিছত ব্ল্যাক কালাৰ আৰু এটা আছে বেটাৰিটো খুলি থাকাৰ কাৰণে মই দেখাই দিছো বেটাৰিটো বিচাৰে ডিসপ্লে সব অৰিজিনাল ডুপ্লিকেট থাকিলে দাম কম হৈ যাব কম আহে ডিসপ্লে চেঞ্জ কৰা কিন্তু তথাপিতো আৰু 92% আছে 92% ৱাৰেণ্টি আছে আৰু দুমাহ ৱাৰেণ্টি আছে সাৰ্ভিস চেণ্টাৰ ৱাৰেণ্টি ওকে এটো আহিব আপোনাৰ 48,000 না বঢ়িয়া তাৰ পিছত 12 Pro আহিব 12 Pro না 12 Pro 256 GB না প্ৰাইসটো নকওঁ প্ৰাইসটো নকয় আচ্ছা ঠিক আছে নেক্সট 7,000 ত কৰাই দিম 7,000 ও বঢ়িয়া 7,000 ত 75% বেটাৰি হেলথ আছে ওকে থ্যাংক ইউ দেখাই দিছো তাৰ পিছত আহিব 13 Pro 13 Pro বেটাৰি আছে ঠিক আছে 87% আছে ইন্ডিয়ান ভেৰিয়েন্ট হয় আহিব 69,000 ত
একদম নতুন কন্ডিশন 69000 দেখিবলৈ পাইছে বন্ধুসকল 12 ৰ আপোনাৰ 34000 ৰ পৰা ষ্টাৰ্ট হ'ব 38000 লৈ 12 না 12 সব 84 ৰ ওপৰত আছে বেটাৰী হেল্থ গোটেইকেইটা কালাৰে আছে কালাৰ আৰু আছে ষ্টক 12 আৰু আছে না তাৰ পিছত 13 Pro Max 2 পিস আছে 13 Pro Max 2 পিস আছে না আচ্ছা এইটো কিমান প্ৰাইস ৰাখিছে এইটো আপোনাৰ বেটাৰীটো দেখাই দিছো 98% আছে বেটাৰী 98% বঢ়িয়া কিমান দিনলৈ আছে মই এইটো দেখাই দি আছো তো সার্ভিস ওয়ারেন্টি আহিব না 5 আগষ্টলৈ আছে 5 আগষ্টলৈ না 5 আগষ্ট 2023 এই বঢ়িয়া 79000 কোয়ারেন্টাইন প্লাস বঢ়িয়া বঢ়িয়া এইটো আছে আপোনাৰ এইটো বেটাৰীটো কিমান আছে 90% আছে 90% 77000 কোয়ারেন্টাইন 13 Pro Max ওকে 12 Pro Max তথাপি মোৰ ভিডিঅ' চাই যেহেতু আহিব অলপ আৰু যি পাৰা যায় নহয় জানো কিবা পাৰিলে গিফট কৰি দিম দিয়ক ওকে ওকে এইটো আহিব 59000 59000 12 Pro Max বন্ধুসকল দেখিবলৈ পাইছে এটা স্কেচ নাই একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন ডিসপ্লেত নাম্বাৰ দিয়া থাকিব আপোনালোকে কল কৰক বুক কৰক আহি যাব বঢ়িয়া বঢ়িয়া 84% দেখিবলৈ পাইছে তাৰ পিছত 7 প্লাস আছে 7 প্লাস না 7 প্লাস আহিব 11500 ৰ পৰা 13500 লৈ আচ্ছা 7 Pro 7 প্লাস 7 প্লাস আচ্ছা এক্সআৰ আহিব আপোনাৰ 18000 ৰ পৰা 21000 লৈ ওকে সবৰে দাম বেলেগ বেলেগ থাকিব কন্ডিশন লৈ এক্সআৰ ইফালেও আছে তাৰ পিছত নাথিং আহিব 21000 ত এই যে নাথিং তো আসল বস্তু এটাই বেশি পোৱা যায় না যায় 256 GB আহিব আপোনাৰ 23000 ও কেইবাটো আছে না আছে ষ্টক আৰু আছে জায়গা নাই আজি ৰাখিবৰ কাৰণে ফুল হৈ আছে দেখিছেন নাই ওপৰত থব লগা আছে দামটো কিমান ক'লে 21128 GB আৰু 256 GB আহিব 23000 ওকে ওকে 10 মাহ ওয়াৰেন্টি থাকিব লগত Oppo Reno 6 আহিব 16500 কে 5G হ'ব আচ্ছা ইলা বিল বক্স সব পাব আচ্ছা বক্স না থাকিলে বিল পাব সব ষ্টকৰে বিল থাকিব আৰু ওয়াৰেন্টি থাকিব 15 দিন ওকে Reno 5 Pro হ'ব একদম নতুন কন্ডিশন হয় ব্ৰেণ্ড নিউ কন্ডিশন আপোনালোকে দেখিবলৈ পাইছে চাওক 17500 ৰ আহিব একদম মানে এটা স্কেচ নাই একদম ব্ৰেণ্ড নিউ কন্ডিশন আপোনালোকে চাওক না মোৰে ল'ব মন গৈছে তাৰ পিছত Reno 6 Pro আহিব 24000 ত 12GB 256GB দেৰ মাহৰ ওয়াৰেন্টি থাকিব আচ্ছা Oppo Reno 8T আহিব 22000 মাত্ৰ 10 দিন হৈছে ওকে ওকে ব্ৰেণ্ড নিউ কন্ডিশন হয় এক্সআৰ টো দাম কৰি দিয়া গল Samsung ৰ 10T লাইট আহিব 8GB 128GB 12500 টকা 12500 S20 ইমান ধুনীয়া হৈছে দেখিছেন S20 না কেমেৰা ভাল আচ্ছা এইটো কিমান হেৰি হয় মেমৰি কিমান ইয়াৰে 8GB 128GB আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া এ মজা মজা 5G হয় কি ডেঞ্জাৰ কেমেৰা বাপ ৰে বাপ বেক কেমেৰা দেখিছেন চালে মজা লাগে এটা ময়ে ল'ব লাগিব আৰু 21500 আহিব নেক্সট আৰু কি দেখাব নেক্সট OnePlus ৰ আছে Nord 2 আহিব 19000 ত আচ্ছা Nord C2 12GB 256GB আহিব 17500 ওকে Nord C2 আহিব এটো স্কেচ টকৰ কাৰণে 16500 ত আহিব আচ্ছা OnePlus 8 আহিব 22500 ওকে এলাৰ ওয়াৰেন্টি থাকিব এক মাহে ওয়ারেন্টি না আচ্ছা তাৰ পিছত Nord আহিব 16500 আচ্ছা তাৰ পিছত OnePlus 7T আহিব 256GB 17500 ওকে তাৰ পিছত OnePlus 7 Pro আহিব 12GB 8GB 256GB কিমানত আহিব নতুন কন্ডিশন হৈ আছে 21500 বন্ধুসকল দেখিছে একদম ব্ৰেণ্ড নিউ কন্ডিশন একদম মানে একদম শোৰুম কন্ডিশন আহক আৰু লৈ যাওক তাৰ পিছত OnePlus 8T আহিব 22500 ওকে OnePlus 9 আহিব 23000 ওকে তাৰ পিছত OnePlus 6T আহিব 12000 টকা বঢ়িয়া তাৰ পিছত MI 10T Pro আচ্ছা MI 10T Pro 10T Pro 16500 ত আহিব 16500 আৰু আচ্ছা Vivo V23 Pro 22000 ত আহিব আপোনাৰ নতুন কন্ডিশন দেখিছেন নাই একদম ব্ৰেণ্ড নিউ কন্ডিশন বাপ ৰে বাপ চাওক না বন্ধুসকল চাওক ব্ৰেণ্ড নিউ কন্ডিশন
নেক্সট MI10 MI10 10s কিমানত আহিব? এইটো আহিব 9500 কৈ। আচ্ছা আচ্ছা হ'ব আৰু এইবিলাক মোৰ ভিডিঅ' চাইলেতো অলপ হ'বই আৰু এইটো লাষ্ট দাম মোৰ ভিডিঅ' চাই আহা বুলি ক'ব সেইটো অলপ চাই মেলি দিব ডিসকাউন্ট আৰু কৰি কৈ আছো কি হয় নহলে ভিডিঅ' চাই আহা বুলি কৈ পেলাই তাৰপিছত দামটো কমাই কম বুলি কৈ পেলাই হেৰি কৰে উল্টা পাল্টা হৈ যায়। আচ্ছা আৰু আচ্ছা যেটো ক্লিয়াৰ এইটো দামে কৈ আছো মই লাষ্ট দামটো কৈ আছো। ঠিক এইটো আছে আহিব 9500 6128 GB। ওকে তাৰ পিছত iPhone 7 আহিব 8500 আচ্ছা 8 আহিব 12000 ত হুম 660 আহিব 7000 হুম 660 বহুতখিনি ষ্টক আছে। হুম বন্ধুসকল এন্ড্ৰইডৰ বহুত আছে আপোনালোক যি লাগে সকলোখিনি পাব আৰু আমি এটা এটাকে চব দেখাবৰ কাৰণে আমাৰ ৰাতিটো পাৰ হ'ব বহুত ষ্টক আছে বহুত 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 আৰু কি ক'ম এইবিলাক পুৰা ৰাতি পাৰ হৈ যাব এইবিলাক চব এটাকে যদি চব ডিটেইলছ দেখা যায় চ' আপোনালোকে আহিব আহি আপোনালোকে বিচাৰিব যি বিচাৰে সকলোখিনি পাব ইয়াতে দাম চাই মেলি দিব বঢ়িয়া কৰি মোৰ ভিডিঅ' চাই আহা বুলি ক'ব আপোনালোকে আৰু মই ডেছক্ৰিপশ্যনতো সকলো লিংক নাম্বাৰ গোটেইখিনি দি দিম আৰু আপোনাৰ তলত নাম্বাৰ এটা দিয়া থাকিব আপোনালোকে কল কৰিব আহি যাব লগে লগে বুক কৰিব বাছ এইটো বঢ়িয়া তো আজি আৰু কি আজি বিশেষ নাই আৰু না এইখিনিয়ে বন্ধুসকল দেখিবলৈ পাইছে মই গোটেইখিনি আপোনালোকক অলপ শ্বৰ্টত কৰিছোঁ মানে বহুত দেৰি হৈ যায় নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যায় তো মেইনখিনি গোটেই আপোনালোকক দেখালোঁ আপোনালোকে এইবোৰ দেখিবলৈ পাইছে দেখিছে চব পাব যি মডেল বিচাৰে আপোনালোকে আৰু এইটো 7000ত দিব দেখিবলৈ পাইছে আপোনালোকে একদম বঢ়িয়া কণ্ডিশ্যন আপোনালোকে চাই ল'ব চাই ভিডিঅ'টো চাই আপোনালোকে দেৰি নকৰিব কল কৰিব লগে লগে এড্ৰেছটো মই আকৌ একবাৰ কৈ দিছোঁ হাতীগাঁও চাৰিআলিৰ পৰা আহি সিজুবাৰীত চাৰিআলি এটা পাব চাৰিআলিৰ পৰা আপোনালোকে লেফ্ট হেণ্ড চাইডে টাৰ্ণিং ল'ব আহি আপোনালোকে 100 মিটাৰমান দূৰত দেখা পাব লেফ্ট হেণ্ড চাইডত মাইছা মোবাইল ষ্ট'ৰ ইফালে আপোনাৰ ঘৰামাৰা খানকা ওলাই যাব পাৰে চ' আজিলৈ এৰিব বিচাৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব